আজি গৰম পৰিছে ন হয় বহুত গৰম পৰিছে ন তুমি কি বজাৰত গাখীৰ বেচিব আহিছা হয় আৰু আনিছালা নে দুটাই 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 আনিছা ভাইটি গৰম পৰিছে যেহেতু এতিয়া যদি তোমাক মই পানীৰ বটল খাব দিওঁ এটা বটলত 100 টকা কৰি দিওঁ তুমি কেইটা বটল খাব পাৰিবা হে খাব নোৱাৰিবা এটাও নোৱাৰিবা কিয় মই গাখীৰ কিটা মই লৈ ল'ম ঠিক আছে গাখীৰ কিটা মই কিনি লৈ ল'ম তোমাৰ পৰা তুমি বজাৰত ঘূৰি থাকিব নালাগে আৰু যদি পাৰ এটা বটল খাব পাৰা এটা বটলত তুমি 100 টকা কৰি পাবা কেইটা বটল খাব পাৰিবা তুমি ট্ৰাই কৰা খোৱা কেইটা খাব পাৰা খোৱা ষ্টাৰ্ট কৰা 60 টকা আৰু দুটা গাখীৰ মই লৈ লৈছোঁ দাদা এই গাখীৰ কিটা অলপ ৰাখি দিব মই যাওঁতে লৈ যাম তুমি খোৱা ষ্টাৰ্ট কৰা তুমি যিমান বটল খাব পাৰা লাহে লাহে কোনো চাপ নাই কোনো প্ৰেছাৰ নাই টাইম আনলিমিট ৱাদুদ ভাই কাকো চাপ নিদিয়ে প্ৰেছাৰ নিদিয়ে আনলিমিট টাইম একদম লাহে লাহে খোৱা তুমি বহিও খাব পাৰা এক বটল হৈ গ'ল আৰু খাবা খোৱা আৰু এটা খোৱা খাব নোৱাৰা বন্ধু বান্ধৱীসকল মই আহিছিলোঁ বৰ্তমান বজাৰৰ নাম কি ক'লা ধূপাগুৰি বজাৰত আহিছিলোঁ বৰ্তমান ভাইটি কিন্তু খাব পৰা নাই দাদা আপোনালোকৰ ভিতৰত কোনোবাই পানীৰ চেলেঞ্জ ল'বনে এক বটল খালে 100 টকা আমাৰ চেনেলৰ তৰফৰ পৰা যদি এক বটল পানী আপুনি খাব পাৰে মই এইটো দোকানৰ পৰা আনিছোঁ মোৰ ঘৰৰ পৰা অনা নাই পানী এইটো দোকানৰ পৰা লৈছোঁ পানী হাফ লিটাৰ পানী আছে যদি খাব পাৰে এক বটলত 100 টকা কৰি পাব কিন্তু এক বটলৰ বেছি খাব লাগিব যেহেতু ভাইটি এক বটল খাইছে এই জাষ্ট এক বটল খাইছে পইচাটো এক বটল হ'লে নাপায় নহয় এক বটল খালে 100 টকা পায় তোমাৰ এইটো 100 টকা তুমি পানী খোৱাৰ কাৰণে ঠিক আছে এবাৰ কৈ দিয়া জয় জুবিন দা তোমাৰ গাখীৰৰ পইচাটো দি আছোঁ এই লোৱা গাখীৰৰ পইচা 50 টকা এই লোৱা আৰু 50 টকা তোমাক দিলোঁ ঠিক আছে মোক ঘূৰাই দিব নালাগে হ'ব তুমি খুচি ঠিক আছে তুমি এতিয়া যোৱাগৈ স্কুল পঢ়নে তুমি এতিয়া ঘৰত যোৱাগৈ যোৱা কোনোবাই খাব আৰু দুটা খাব পাৰে লগ খাক বন্ধু বান্ধৱীসকল মই বৰ্তমান আছোঁ ধূপাগুৰি বজাৰৰ মাজত এইটো লগ ষ্টাৰ্ট আৰু এজনক দিলোঁ ভিডিঅ'টো অসমৰ কোনখন জিলাৰ পৰা চাই আছে মোক কমেণ্টত জনাব একদম নাপাহৰিব আপুনিও যদি মোৰ লগত কিবা চেলেঞ্জ ল'ব বিচাৰে মোৰ কমেণ্ট বক্সত জনাই দিব কোনো চাপ নাই কোনো প্ৰেছাৰ নাই এক বটল এইটো লগ আৰু এক বটল যিমান খাব পাৰে আনলিমিট আজি মোক খালী কৰি দিব পাৰে কোনো আপত্তি নাই দাদা নোৱাৰে আপুনি যে মোৰ গেমটোত আহিছে ভাল লাগিছেনে আপুনি কিমান পাব দুটাত কিমান পাব এলক 100 দাদা এবাৰ কেমেৰা পিনে চাই পেলাই অলপ জোৰেকৈ ক'ব জয় জুবিন দা